কেলৈ নখাই আছিলোঁ ইমান জ্বলা হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো একদম পূৰা ধামাকা হ'বলৈ গৈ আছে। তাকে ভিডিঅ'টো মানে কিহত বনাইছোঁ এতিয়া ডাইৰেক্ট কৰিলে বেয়া হ'ব হয়নে নহয়? বেয়া হ'ব হয়নে নহয়? সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে কমচে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াৰ পৰা আৰম্ভ কৰিছোঁ আৰু কি হয় শেষলৈকে ভিডিঅ'টো চাই যাব। ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ দেই, ব'লক। মৰ্ণিং বাইদেউ মৰ্ণিং, ৰাতিপুৱা আৰম্ভ কৰিছোঁ ভিডিঅ'টো, সকলোৱে চাব। মৰ্ণিং বাইদেউ মৰ্ণিং, মৰ্ণিং দাদা বাইদেউ সকল দেই। ব'লক। আজি ভিডিঅ'টো মানে এইটো কাৰণে বনাইছোঁ, আজি মানে আম খাবলৈ গৈছোঁ, বতৰৰ ফল আম, তাকে ভিডিঅ'টো বনাইছোঁ। মোৰ লগত যাব বাবু যাব আৰু হিতেন্দ্ৰ হেভি কেপ্টেইন যাব। তাকে আৰু ভিডিঅ'টো হিতেন্দ্ৰ হেভি কেপ্টেইনত ওলাইছে, জলকীয়া লৈ লৈছে, সেই তেনেকুৱাত আছোঁ আৰু তাকে জলকীয়া ছিঙি লৈছোঁ আৰু নে কি? তাকে এতিয়া যাওঁ আম বিচাৰি যাওঁ। আমটো ক'ত নাজানো, তাকে প্ৰথমতে গৈ থাকোঁ নে কি কয়? বোলা ৰাইজ গমন আম খাব আহিছোঁ, আম এটাও বিচাৰি পোৱা নাই। গছতো ইজোপা গছলৈ গৈছোঁ, সিজোপা গছতো আম নাই, কি হ'ব নাজানো। আম খাবলৈ পাওঁ নে নাপাওঁ? এজোপা গছত দেখিছোঁ বহুত ওখ, উঠিব নোৱাৰি, কি হ'ব? মাই ডগ, কি হ'ব নাজানিছে, আমি নাজানিছে, হিমন্তই জানিছে। হিমন্তই জানে, আমি নাজানে। তাকে বাবু আহি যোৱা আম বিচাৰি হেভি কেপ্টেইন আছে আমাৰ লগত। এইখনে আমাৰ গাঁওখন আৰু পেঠাৰে আহি আছোঁ আৰু আম পোৱা নাই। সেইফালে আম আছিলে নব, সেইখিনিতে আমজোপা আছিলে। আমৰ জেগাত গৈ লওঁ, তাৰপৰাহে আমি আমৰ জেগাত গৈ লওঁ। তাকে পাওঁ নে নাপাওঁ চাই যাওঁ দেই। আমাৰ এজন কলপাত কাটি লোৱা দেই ৰাইজ, কলপাত কাটি লোৱা। এই আপোনালোকে আম চাম খাবলৈ পাইছেনে বাৰু? আমাৰ ফালে কলিপা চুটাইছে, এচয়া বাকলিবোৰ আমাৰ গৰুলৈ থৈ দিয়ে, আম খাব নাপাওঁ দেই। সেইফালে আমজোপা আছে, আপোনালোকক দেখাম দেই। এটা পাৰ্টি আমজোপাত আক্ৰমণ কৰি গৈছে, আকৌ আমি গৈছোঁ। মালিকে কি কৰে নাজানো, মালিকে কিবা কৰে নে নকৰে নাজানো, গালিও দিব পাৰে, হেৰি দিব পাৰে। আমাৰ ঘৰত আম চাম নাই দেই, গৈ আছোঁ আৰু এইখন আমাৰ সেউজীয়া পথাৰখন। জুম আহি গ'লোঁ, আম পালোহি আমাৰ জেগাত। এই আম তল পৰা আলোহি, আম পূৰা লাগি আছে। দলিয়াব লাগে, আম খাব লাগে। তখন দলিয়াই লওঁ আৰু দেই। আমি আম বিচাৰি পালোহি। এই আম তিনিজনৰ কাৰণে তিনিটাহে পাৰিলোঁ, বেছি নাপায় মানে লোকচান কৰিব নালাগে। তাকে বাবুদাই আমাৰ বস্তুটো মালটো মানে গুচাইছে, অকল মাল লাই যায় আৰু দেই। মালটো মানে ৰাম বস্তুটো মানে গুচাই আছে, তাকে গুচাই লওক। তাকে কিবা কি দেখা পাওঁ গুচোৱাৰ লগত কি কেনেকৈ তৈয়াৰ কৰে। এটা আমাৰ মিছ কৰিলোঁ, আমাৰ ৰুকনিখন থাকিলে হয় নহয়, আমাৰ ৰুকনিখন থাকিলে। তাকে বতৰৰ ফল আম আমি খাম, আম খালে গাত বাদ দিয়া। অকণ মিলিলে মিলিব, নিমিলিব আৰু তাকে আমি সেইটো আৰু আমি কবিতা গোৱা মানুহ না, সেইটো কাৰণে আমি কবিতা গোৱা মানুহ, আমি মিলাই দিওঁ আৰু বেলেগ বস্তু খাতৰা বস্তু। তাকে দেই আম গুচাইছে আমাৰ তিনিটাই, আপুনি চাব পাৰে। এই তাত দেখিছে আপোনালোকে, অকণমান চাব দেই, তিনিটাহে আম দেখিছে আৰু বেছি নহয়। তাকে গুচাই লওক দেই। আমটো কাটি আছে বাবু, আমটো টেঙা মিঠা বাবু, আমটো কাটি আছে। আৰু আমাৰ এই পৰিৱেশটোৰ বিষয়ে কি ক'বা? এনেকুৱা এটা পৰিৱেশত চাৰিওফালে সেউজীয়া, কাষত এখন নদী, আৰু এনেকুৱা এটা গ্ৰীণ পৰিৱেশত যেন খোৱাটো মজাই বেলেগ।
বেলেগে নাজানে আৰু আমাৰ গাঁৱলীয়া সমাজৰ মানুহে জানে একদম বতৰৰ ফল যে ইমান ধুনীয়া সুন্দৰ পৰিৱেশ এটাত সেউজীয়া এখন নদী কাষত এটা মথাউৰি ইয়াত আম খোৱাটো যেন বেলেগে যেন তাৰ টেষ্ট বুজিয়ে নাপায়। এই আম খোৱা কাৰ্য আৰম্ভ কৰি দিছে আমাৰ বন্ধুহঁতে। তাকে আমটো মোলৈ আছেনে নাই নাজানো, বেছি আম পোৱা নাই, 3টা আম পাৰিছোঁ, 3টা আমৰ কাৰণে আৰু বেছি আম পোৱা নাই। তাকে ময়ো খাই লওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু কি বুলি ক'ম দিয়া, আক্ৰমণ চক আলটি এনেকুৱা জ্বলা সিহঁতিকেইটা কেনেকৈ খাইছে মইহে নাজানো আৰু এটা মানুহে জানে আৰু সেইটো হ'ল ভগৱান। ৰাম ফা জ্বলা, জলকীয়া 5টা মানে দিছে আৰু চকু পানী ওলাই গৈছে। মই গম পাওঁতে আপোনালোকৰ লোভ পানী পৰিছে যেন লাগিছে আৰু টেঙা টেঙা টেঙাও টেষ্টিটো আছে, এইব মন যোৱা জ্বলা আম মৰিব মন যোৱা নাই, জ্বলাও ধৰি আছে। এই ৰাম জ্বলা জোলটো খোৱা মানে আৰু জন্ম চাউল যোৱা একেই কথা আমৰ হয় জোলটো খোৱা জন্ম চাউলে যোৱা একেই কথা। কোনে খোৱা খাবা, জন্ম চাউলে মোক যাবলৈ সময় নাই। তুমি যাবা তাৰ আকৌ ইঞ্জিন বাজাজৰ ইঞ্জিন, বাজাজৰ ইঞ্জিন তাৰ। A few moments later. কেলৈ নখাই আছিলো ইমান জ্বলা। বেয়া জ্বলা আৰু আধা আছে, কেনেকৈ খাইছে তেহেঁতি জানে। এইকেইটা মানুহ নহয়, বেয়া বস্তু এইকেইটা। এনেকুৱা জ্বলা চকু পানী ওলাই গৈছে, চকু পানী ওলাই গৈছে, ইমানে জ্বলা দিছে আকৌ। কি কৰিলে ভাল হ'ব, মোৰ এতিয়া পৰি লাগিছে। আপোনালোকে খালে জলকীয়াত দিয়া চেনি অকণ খাব। A few moments later. আম খাই হৈ গ'ল, তাকে ঘৰলৈ যাব লৈছোঁ। তাকে আৰু এনেকুৱা জ্বলা, তাকে জ্বলা লাগি আছে। তাকে ঘৰলৈ যাওঁ। তাকে আপোনালোকক বেয়া নাপাব কথা এটা কওঁ, যদি ভিডিঅ'টো অকণমানো যদি ভাল পালে ভিডিঅ'টো চাই লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বুলি ভাবিলোঁ দেই। লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া আমি ঘৰলৈ যাব লৈছোঁ আৰু ইয়াৰ পৰা আমি ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু দেই। যদি বাই বাই দেই। বেলেগ এটা ভিডিঅ'ত লগ পাই থাকিম আপোনালোকে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাবলৈ কাৰণে মানে অকণমান ছাপোৰ্ট কৰিবৰ কাৰণে আৰু চেনেলটো মানে অকণমান ছাপোৰ্ট কৰিবৰ কাৰণে 1 মিলিয়ন সেইবোৰ হৈ গৈছে নে আমাৰ যিসকল আমাৰ গাঁৱৰ ওচৰৰ যিমান চবকে কৈছোঁ আৰু দেই। যদি আপোনালোকে অকণমান ভাইটি বা দাদা বুলি কিবা বুলি ভাবে, অকণমান হ'লেও বুলি ভাবে আপোনালোকে, এই দাদা বাইদেউ কিবা বুলি দাদা বাইদেউ বুলি লাগিছে, আপোনালোকে দাদা বুলি যদি ভাইটি বুলি কিবা বুলি জানে ভাবে আৰু আপোনালোকে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব আপোনাৰ বন্ধু বান্ধৱীসকলৰ লগত দেই। আজিলৈ ভিডিঅ'টো ইমানেই, বেয়া নাপাব আৰু আজি এনেকৈ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আৰু সদায় ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে হ'ব দিয়া, বাই বাই আৰু।